Hello guys, welcome back to my channel. So আজি আমি জয়পুৰৰ পৰা ওলাই গৈছোঁ আৰু আজমেৰ ফালে গৈ আছোঁ, বাট আমাৰ লাকটো ইমানেই বেয়া যে আপুনি চাব পাৰে যে পিছফালে বৰষুণ হৈ আছে। চ' আমি আজমেৰ পাওঁতে আৰু আপোনাৰ 2-3 ঘণ্টামান লাগিব। আজমেৰ গৈ পেলাই চাওঁ আৰু যদি বৰষুণ আমাৰ কাৰণে বেয়া হ'ব, দাৰ্গা চাৰিফটো ভালকৈ চাব নোৱাৰিম। বাট ষ্টিল হোপ ফৰ দ্য বেষ্ট কি নহ'ব পাৰে বৰষুণ। আমি আজমেৰ আহি পাই গ'লোঁ, বাট বহুত বেছি বৰষুণ। চ' তেনে হোটেলত সোমাই আপোনাৰ লগত কথা পাতি আছোঁ। যেনে বেগখিনি সোমালোঁ, বহুত বেয়া টাইমত বৰষুণ হৈ গৈছিল, তেতিয়া হ'ব নালাগিছিল। আজি ঘূৰিম বুলি ভাবিছিলোঁ, বৰবাদ কৰি দিছে প্লেনটো। তো গাইজ বৰষুণটো ৰখি গ'ল, লগভগ ৰখি গ'ল আৰু অলপ দি আছে, ৰ'দ লাহে লাহে পঢ়া ষ্টাৰ্ট কৰিছে। চ' এতিয়া আমি ওলাই আছোঁ আজমেৰ শ্বৰীফৰ কাৰণে, দৰগাত যাম ফাৰ্ষ্টত। তাৰপিছত আমি যাম 2-3টা জেগা আছে, আলাচাগাৰ লেক আৰু কিবাকিবি, আৰু গোটেই আজমেৰ টাউনটো আপোনালোকক দেখাই আছোঁ। আৰু ৰাজস্থানত যে ইমান পাহাৰ আছে মই গম পোৱা নাছিলোঁ। যোনটো ৰাজস্থান হয় ন, চাৰিওফালে আৰাৱলী হিলছ দি মতলব পূৰা চাৰাউণ্ডেড হয়। চ' এতিয়া মই আপোনালোকক এটা ভিউ দেখাম অলপ পিছত। যোনটো আজমেৰ চহৰ হয় ন, পূৰা মানে পাহাৰৰ ওচৰতে লাগি আছে। মাজে মাজে এনেকুৱা লাগে যে হিমাচলত আছোঁ নেকি। মই আপোনালোকক ভিউ দেখাম, চাব পাহাৰৰ ওচৰতে যোনটো মানে টাউন হয়। এতিয়া অলপমান আপোনালোকে চাব পাৰে, আপোনালোকে এই চাওক, মতলব আপোনাৰ পাহাৰৰ ওচৰতে আজমেৰ চহৰটো মতলব স্থাপিত হৈ আছে, বুজিছে। চ' আমি দৰগাৰ কাৰণে ওলাওঁ, উবেৰটো বুক কৰোঁ, আপোনালোকক তাত লগ পাই আছোঁ। তো এটা প্ৰব্লেম হৈ গ'ল, মানে ইয়াত উবেৰ নাহে বোলে। চ' আমি অ'টোৰ কাৰণে ৰখি আছোঁ। অ'টো কিমান বেছি ভিৰ আপোনালোকে দেখিব পাইছে। পিছফালে চবেই আহি আছে খোজকাঢ়ি, আৰু আমি কমচে কম 500 মিটাৰমান খোজকাঢ়িলোঁ, আৰু বহুত যাব লাগিব, 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব, বিকজ ভিৰৰ কাৰণে গাড়ী ঘোঁৰাবোৰ নাহে। তো সেয়া আৰু গৈ আছোঁ মানুহৰ ভিৰৰ মাজে মাজে, চবৰে দেখি ভাল লাগি গৈছে আৰু। বাট বহুত বেছি ভিৰ আৰু বৰষুণ আহি গৈছিলে, সেইটো কাৰণে আমি ভিতৰলৈকে যাব নোৱাৰিলোঁ। বাট বাহিৰৰ পৰা আমি দোৱা কৰি আহি গ'লোঁ। আপোনালোকে চাব পাৰে ভিৰটো বহুত বেছি হয়। চ' কিছুমান জাৰ্ণিত বেয়া এক্সপিৰিয়েঞ্চ হয়, তো বহুত বেছি বেয়া এক্সপিৰিয়েঞ্চ আছিল, বিকজ তাত মানে সেই দৰগা পাওঁতে বহুত বেছি বৰষুণ দি দিছিল। তো মানুহবিলাকৰ ইমান ধাক্কি লাগিছিল ন, মানে পৰি যাব ধৰিছিলোঁ, বহুত বেয়া আছিল। তো দূৰৰ পৰাই দোৱা কৰিছোঁ, ওচৰত যাব নোৱাৰিলোঁ। বহুত মানুহ ঘূৰি আহিছে তাৰ পৰা। আহিছিলোঁ অলপ বাহিৰত, ভাবিছিলোঁ ঘূৰিব যাম, কিন্তু আপোনালোকে ৱেডাৰটো চাওক কেনেকুৱা, ইমান বেছি বেয়া ৱেডাৰ হয় ইয়াত। মানে গোটেই আজমেৰৰ প্লেন চপাত হৈ গ'ল, গোটেই ক'তো যাব নোৱাৰিলোঁ। আজি আজমেৰত আমাৰ 1 ডে ষ্টে আছিল। চ' কালি বেলেগ জেগাত যোৱা প্লেন আছিল, বাট কি কৰিম আৰু এনেকৈ। আজি সঁচাকৈ আজি লাকটোৱে বেয়া আমাৰ। চ' মই এতিয়া হোটেলৰ বাহিৰত ওলাই আহিছোঁ আৰু এনেই খোজকাঢ়ি গৈ আছোঁ। আপোনালোকে চাব পাৰে এইটোৱে হয় আজমেৰ টাউন। আমি মানে কি হ'ল, আমাৰ ভুল হৈ গ'ল, আমাৰ হোটেলটো একদম টাউনত লোৱা নাই, টাউনৰ ছাইডত লৈছোঁ। সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে, দোকান চোকান ইমান নাই, বাট একো নাই, গাড়ী চাড়ী বহুত আহি আছে, ঠাণ্ডা বহুত। হোটেলৰ ওচৰতে এটা আপোনাৰ টি ষ্টল আছে, ইয়াতে মই চাহ খাই আছোঁ। কি কৰিম আৰু, ক'তো যাবতো নোৱাৰোঁৱে, চাই খাই আছোঁ। তো গাইজ আপোনালোকে দেখিছিল যে মই কালি একদম ঘূৰিব পৰা নাই, বিকজ মোৰ এক্সপিৰিয়েঞ্চ বহুত বেছি বেয়া আছিল। কালি ৱেডাৰ বেয়া হোৱাৰ কাৰণে মই একো চাব নোৱাৰিলোঁ। চ' আজি আমি উদয়পুৰ ফালে গুচি গৈ আছোঁ, বাট তাৰ আগত আমি মাজতে আনেচাগাৰ লেকটো চাই পেলাই গৈ আছোঁ। চ' আপোনালোকে মই ভিউটো দেখাই দিম, বহুত বেছি ধুনীয়া হয় আজমেৰ, আপোনালোকে ভাবিবও নোৱাৰে। আমি আজমেৰৰ পৰা ওলাই আহি পাই গ'লোঁ উদয়পুৰ, মানে উদয়পুৰ ডিষ্ট্ৰিক্টত সোমাইছোঁ। আপোনাৰ 1 ঘণ্টা লাগিব। আপোনাৰ আজমেৰৰ পৰা উদয়পুৰৰ ডিষ্টেঞ্চ হ'লে আপোনাৰ কমচে 281 কিলোমিটাৰ্ছ। চ' আমি 250 কিলোমিটাৰ্ছমান আহি গ'লোঁ, 30 কিলোমিটাৰ আছে। চ' আমি ইয়াতে ধাবাত ৰখিছোঁ খানা খাবলৈ। আৰু আপোনালোকক দুটামান কথা ক'ব আছিল। আমি যেতিয়া ৰাস্তা দি আহি আছিলোঁ ন, আহি থাকোঁতে দেখিছোঁ এটা বস্তু যে ইমান বেছি মাৰ্বলৰ দোকান হয় ন, মানে আপোনাৰ কমচে কম 10 কিলোমিটাৰমান মাৰ্বলৰ দোকানে আছে। মই আপোনালোকক ইয়াত আপোনালোকে দেখিব পাৰিব। চ' ইমান বেছি মাৰ্বলৰ দোকান। তো মই ভাইয়াক সুধিলোঁ, মতলব আমাৰ যোনে গাড়ী চলাওঁতে সুধিলোঁ যে ইমান মাৰ্বলৰ দোকান কিয় ইয়াত। পিছত ক'লে গোটেই ইণ্ডিয়াৰ ভিতৰত মানে হায়েষ্ট মাৰ্বলবিলাক ইয়াতে পোৱা যায়, বিকজ যোনটো ৰাজস্থান হয়, উদয়পুৰত মেইনলি আপোনাৰ চাৰিওফালে হিলছ আছে ন, মানে পাহাৰ আছে। চ' পাহাৰত বহুত বেছি মাৰ্বল পোৱা যায়। চ' তাৰ পৰা এইবিলাক মাৰ্বল লোৱা হয়। চ' সেইকাৰণে মাৰ্বল মতলব বহুত বেছি পোৱা যায়। আৰু এটা কথা চালোঁ, মই যেতিয়া আহি আছিলোঁ ন, মই চালোঁ যে আপোনাৰ উদয়পুৰৰ পৰা গুজৰাট আপোনাৰ অনলি 300 কিলোমিটাৰ্ছ, মানে আপোনাৰ 8 আৱাৰ্ছত আমি পাই যাম, আপোনাৰ গুজৰাট পাই যাম। চ' বহুত বেছি ওচৰ হয় আপোনাৰ গুজৰাট, আৰু মুম্বাই আপোনাৰ 500 কিলোমিটাৰ হয়। তো এনেকুৱা এটা ষ্টেট হয় ন, মেইনলি উদয়পুৰ জেগাটো চব জেগাই ওচৰ হয়, মানে মেইন যোনটো ষ্টেট হয়, মুম্বাই কওক, গুজৰাট কওক, চব জেগাই ওচৰ হয়। চ' এনেকুৱা হ'লে ভাল হয়। আৰু মানে ৰাস্তাবোৰ ইমান বেছি ভাল, চব 4 লাইন বা 8 লেন, বহুত ভাল ৰাস্তাবোৰ, বহুত ভাল। চ' একো প্ৰব্লেমে নহয়। আপুনি সৰু গাড়ী দি আহক, ডাঙৰ গাড়ী দি আহক, আপুনি ফিলেই নকৰিব। 6 ঘণ্টা হওক, 8 ঘণ্টা হওক, গমেই পোৱা নাযায়।
চ' সেয়া আৰু এতিয়া খানাটো খাই লৈ আপোনালোকক উদয়পুৰত লগ পাই আছোঁ আপোনালোকে আৰু এটা বস্তু চাওক গুজৰাটৰ বৰ্ডাৰ কাৰণে গুজৰাটী খানা গুজৰাটী কাঠিৱাৰী এইটো আপোনাৰ কাঠিৱাৰী থালি বহুত বস্তু আছে আহি পাই গ'লোঁ আপোনাৰ উদয়পুৰ চ' মই ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ নেক্সট ভিডিঅ' আপোনাৰ উদয়পুৰত হ'ব আৰু নেক্সট ভিডিঅ'টো বহুত বেছি ভাল হ'ব চ' আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব থেংক ইউ